হেল্ল' ফ্ৰেণ্ডছ, আপোনাৰ মৰমৰ গাড়ীখন বাৰু লেতেৰা হৈ আছে নেকি? আজিয়েই আহক কৰাৰকুৰ বেকি ব্ৰিজৰ ওচৰত থকা চিকদাৰ পাৰফেক্ট কাৰ ৱাশ্বিং চেণ্টাৰলৈ। একদম কম খৰচত, কম সময়ৰ ভিতৰত উন্নত মানৰ মেচিনাৰীৰে ইমান ধুনীয়াকৈ আপোনাৰ গাড়ীখন চাফা কৰি দিব নহয়, আপোনাৰ একদম মন খুচ হৈ যাব গেৰাণ্টি। আমিও গৈছিলোঁ তালৈ আমাৰ গাড়ীখন চাফা কৰিবলৈ, আৰু তাৰে অভিজ্ঞতা মই আজি আপোনালোকক এই ইউটিউব চেনেলৰ জৰিয়তে শ্বেয়াৰ কৰিবলৈ লৈছোঁ। হয় ফ্ৰেণ্ডছ, প্ৰথমতে গাড়ীৰ সকলোকেইটা মেট নমাই কম্প্ৰেছাৰ ৱাশ্বিং মেচিনৰ সহায়ত পৰিষ্কাৰকৈ ধুই দিলে। তাৰপিছত এখন ডাঙৰ ডাবল বটৰ ভেকুৱামেৰে গাড়ীৰ সম্পূৰ্ণ ভিতৰখন চাফা কৰি দিলে। তাৰপিছত হাইড্ৰলিক লিফ্ট থকা এখন ৰেম্পত লৈ গৈ গাড়ীখন ওপৰলৈ উঠাই ল'লে। আৰু গাড়ীৰ চেচিছৰ তলত লাগি থকা বোকাবোৰ কম্প্ৰেছৰ ৱাশ্বিং মেচিনেৰে চাফা কৰি গাড়ীখন তললৈ নমাই আনিলে। একেদৰে গাড়ীৰ ইঞ্জিনখনো কম্প্ৰেছৰ ৱাশ্বিং মেচিনৰ সহায়ত পানী মাৰি চাফা কৰি দি এয়াৰ কম্প্ৰেছৰ মেচিনেৰে হাৱা মাৰি শুকাই দিলে। লগতে গাড়ীৰ ভিতৰখনত লাগি থকা সকলো ধূলি মাকতি এয়াৰ কম্প্ৰেছৰ মেচিনেৰে হাৱা মাৰি চাফা কৰি দিলে। আৰু ডিজেলেৰে গাড়ীখন চাফা কৰিলে। তাৰপিছত ফ'ম শ্বেম্পুৰে গাড়ীখন ধুনীয়াকৈ চাফা কৰি পৰিষ্কাৰকৈ ধুই দিলে। তাৰ পিছতেই গাড়ীখন হাইড্ৰলিক লিফ্টৰ ৰেম্পৰ পৰা বাহিৰলৈ আনিলে আৰু গাড়ীখনৰ ভিতৰে বাহিৰে ধুনীয়াকৈ মচি চেণ্ট স্প্ৰে কৰি গাড়ীৰ ভিতৰখনো সুগন্ধিময় কৰি দিলে। শেষত তেওঁলোকে সম্পূৰ্ণ কামৰ বাবদ মাত্ৰ 200 টকা ল'লে। চিকদাৰ পাৰফেক্ট কাৰ ৱাশ্বিং চেণ্টাৰত উপলব্ধ সুবিধাসমূহ হ'ল 3-4জন ল'ৰাই একেলগে কাম কৰি অতি কম সময়ত গাড়ীত ডেলিভাৰী কৰি দিয়ে। ইয়াত কাম কৰা ল'ৰাবোৰ বহুত অভিজ্ঞতা সম্পন্ন আৰু পাকৈত। 100% আইৰণমুক্ত বিশুদ্ধ পানী, আধুনিক উন্নত পদ্ধতিৰে গাড়ী ধোৱা হয়। কাৰেণ্ট গ'লেও সমস্যা নাই, ইয়াত জেনেৰেটৰৰ ব্যৱস্থা আছে। অৱশ্য জেনেৰেটৰৰ সহায়ত গাড়ী ধুব লগা হ'লে তেল খৰচ বাবদ উপৰিঞ্চি 50 টকা দিব লাগিব। চেচিছ পেইণ্টিং কৰা হয়। বিবাহৰ গাড়ী সজোৱা হয়। গাড়ীৰ ডেক'ৰেশ্যন এচেৰিজ উপলব্ধ। সকলো ধৰণৰ 4চকীয়া গাড়ী মেৰামতি কৰা হয়। সকলো ধৰণৰ জেনুইন পাৰ্টছ উপলব্ধ। ইয়াৰ পৰা 150 টকাৰ বিনিময়ত পলিচ লগাই আপোনাৰ গাড়ীখন চিকচিকীয়া কৰিব পাৰিব। ইয়াত অকল মাৰুতিয়েই নহয়, বাইক, ট্ৰাক আৰু বিভিন্ন ধৰণৰ বাহন ধুনীয়াকৈ ধোৱা হয়। গাড়ীৰ কালাৰত দাগ আৰু আইৰণ লাগিলে ৰাবিং কৰি উঠাই দিয়াৰ ব্যৱস্থা আছে।
আচলতে এই ব্যৱসায়টোত মোৰ বহুত আগৰে পৰা এটা ইণ্টাৰেষ্ট আছিল কাৰণ আপুনিও জানে মই প্ৰায় 15 বছৰ হ'ল মোৰ নিজা মাৰুতি আছে মই সেইখন চাফা কৰিব লাগে আৰু গাড়ী চাফা কৰাটো ইমান এটা এলেহুৱা কাম যে কৰিবই মন নাযায় আৰু কৰিলেও আচলতে সম্পূৰ্ণৰূপে চাফা নহয় তৃপ্তি নাহে তাৰমানে যাৰ কাৰণে কমসে কম মাহত দুবাৰ হ'লেও মই এই 15 বছৰ হ'লেই বৰপেটা ৰোডত গৈ গাড়ী চাফা কৰিব লাগে আৰু তথাপিও মই তাতো সম্পূৰ্ণৰূপে ছেটিছফাই হ'ব নোৱাৰোঁ আৰু তাতে গৈ চাফা কৰিব গ'লে ধৰক 500 মান টকাৰ তেল যায় গোটেই দিনটো যায় লাইনত বহি থাকিব লাগে যাৰ কাৰণে মই হঠাৎকৈ ভাবিলোঁ যে এইটো এটা আমাৰ এই কলগাছিয়া বৃহত্তৰ এলেকাৰ মানুহৰ এটা সমস্যা গতিকে এই সমস্যাটোক মই সমাধান কৰিব লাগিব যাৰ কাৰণে মই এই ব্যৱসায়টো বাছি ল'লোঁ আৰু এই ব্যৱসায়টোক মই আচলতে ব্যৱসায়িক ৰূপত লোৱাই নাই মই এটা সাৰ্ভিসে দিব বিচাৰিছোঁ যাৰ কাৰণে মই আপোনালোকে দেখা পাইছে আপোনালোকৰ পৰাও মই বহুত কম চাৰ্জ লৈছোঁ আপোনালোকৰ গাড়ীখন মই যেনেকৈ চাফা কৰি দিছোঁ মাত্ৰ 200 টকা লৈছোঁ মানে আমি কাষ্টমাৰক আচলতে সন্তুষ্ট কৰিব লাগে যদি মোৰ সাৰ্ভিসটো ভাল পায় নিশ্চিতভাৱে কাষ্টমাৰ আহিব আৰু মই কাষ্টমাৰক সেৱা কৰাৰ উদ্দেশ্যে এই ব্যৱসায়টো আৰম্ভ কৰিছোঁ এইটো আচলতে এই কাৰণে কৰা হৈছে যে গাড়ী এটা চাফা কৰিবলৈ আহিলে যেহেতু সেই ব্যক্তিজনে সময়টো দিব লাগে যাৰ কাৰণে সৰু সুৰা কিছুমান সমস্যা থাকে গাড়ীৰ যিবিলাক সমাধান কৰাৰ কাৰণে আকৌ বেলেগ ঠাইত যাব লাগিব যাৰ কাৰণে আমি ইয়াতে অভিজ্ঞ সম্পন্ন মেকানিকৰ ব্যৱস্থা কৰিছোঁ আৰু পাৰ্টসও আমাৰ এভেইলেবল আছে সকলো গাড়ীৰ জেনুইন পাৰ্টস আমাৰ ইয়াত উপলব্ধ আছে তাৰ লগতে আমি আৰু কিছুমান কাম কৰোঁ যেনেকৈ আপুনি দেখা পাইছে বেলেগ এটা গাড়ীত চেচিছ পেইণ্ট আমি কৰি আছোঁ চেচিছৰ তলত যেহেতু পেইণ্ট নাথাকিলে মামৰ লাগি যায় গাড়ীখনত চেচিছটো বেয়া হৈ যায় যাৰ কাৰণে চেচিছ পেইণ্টিঙৰ কাম হয় বিয়াত আমি গাড়ী ডেকোৰেশ্যন কৰি দিওঁ বিয়াৰ কাৰণে তাৰপিছত গাড়ীৰ কিছুমান দাগ থাকে যিবিলাক দাগ এনে সহজে নুঠে আমি ৰাবিং কৰি পেলাই উঠাই দিওঁ গোটেই গাড়ীৰ আইৰণ যদি থাকে আইৰণ আমি ৰাবিং কৰি পেলাই উঠাই দিওঁ আৰু তাৰ লগতে কিছু অনুষংগিক কাম আমি কৰি দিওঁ আৰু এইখিনি সুবিধা আছে ইয়াতে